নমস্কাৰ বন্ধুসকল, মই সুবিধা আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কেনেদৰে পুৰণি কাপোৰৰ লগত কিছুমান চাদৰ কম্বাইন কৰি এটা নতুন লুক দিব পাৰি তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আমাৰ সকলোৰে এনেকুৱা হয় নহয়নে, কাপোৰবোৰ আমি কিনি থওঁ বা আমাৰ পাটৰ কাপোৰ কিছুমান কিনা হয়, কিন্তু সময়ৰ লগে লগে সেই ডিজাইনবোৰ পুৰণি হৈ যায়, যাৰ বাবে পিন্ধিবলৈ মন নাযায়। বা কেতিয়াবা এনেকুৱাও হয় ২-৩বাৰ পিন্ধাৰ পিছত এযোৰ কাপোৰ আকৌ ৰিপিট কৰিবলৈ মন নাযায়। সেই সমস্যাটো সকলো মহিলাই হয় আৰু আমাৰ যিহেতু পুৰণি পাটৰ কাপোৰবোৰ ডিজাইনবোৰ উৰি যোৱাৰ কাৰণে এনেদৰে আলমাৰীৰ ভিতৰত এনেই পৰি ৰয়। কিন্তু মই সদায় চেষ্টা কৰোঁ সেই কাপোৰবোৰ যাতে মই কিছুমান চাদৰৰ লগত কম্বাইন কৰি কালাৰ মিলাই পিন্ধিব পাৰোঁ, আৰু সঁচাকৈ তেনেদৰে মই পিন্ধোঁ, খুবেই ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, আৰু আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু এই কাপোৰযোৰ ডিজাইনটো পুৰণি হ'ল নহয়নে, আৰু এই কাপোৰবোৰ সাধাৰণতে আমি ২বাৰ বা ৩বাৰ পিন্ধাৰ পিছত পিন্ধিবলৈও মন নাযায়। সেইটো কাৰণে মই এই কাপোৰযোৰ এটা নতুন লুক দিবলৈ এখন বেলেগ ধৰণৰ চাদৰৰ লগত পিন্ধিব চেষ্টা কৰিছোঁ। যিহেতু এই কাপোৰযোৰত গ্ৰীণ কালাৰ এই ফুলটো আছে, সেইটো কাৰণে মই গ্ৰীণ কালাৰ এনেকুৱা ধৰণৰ এখন চাদৰৰ লগত পিন্ধিছোঁ। চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে। তোমাক দেখি মৰম মৰম বাঢ়ি যায়, কাষলে চাপি যাব খোজো, বুকু হঠাৎ কঁপি যায়, লাজে দেখোন লাগি যায় সঁচাকৈ। এইযোৰ এযোৰ পুৰণি পাটৰ কাপোৰ, আৰু পুৰণি হ'লেও এইযোৰ কি হয়, চাদৰখন আৰু এই কাপোৰযোৰ যিহেতু খুব হেভি, ইয়াত খুব হেভি ৱৰ্ক কৰা আছে, সেইটো কাৰণে মোৰ ইমান বেছি হেভি কাপোৰ পিন্ধিবলৈও মন নাযায়, আৰু চব টাইমতে এটা হেভি লুক দিবলৈও মন নাযায়, চব জেগাতে হেভি লুকটো ভাল নালাগে। সেইটো কাৰণে মই এই কাপোৰযোৰ খুব ধুনীয়াকৈ যাতে মই কেৰি কৰিব পাৰোঁ আৰু এটা নতুন লুক আহে, সেইটো কাৰণে মই এই কাপোৰযোৰ এইখন টচ মুগাৰ চাদৰ হয়, এই টচ মুগাৰ চাদৰখনৰ লগত পিন্ধিছোঁ। চাওকচোন। পুৱাতে উঠি তোমাক দেখি মৰম মৰম বাঢ়ি যায়, কাষলে চাপি যাব খোজো, বুকু হঠাৎ কঁপি যায়, লাজে দেখোন লাগি যায় সঁচাকৈ। তোমাকে চাই হিয়াতে মোৰ প্ৰেমৰ নৈ, জিৰি জিৰি থাকে বৈ নকৰেও। এইযোৰ এযোৰ কাপোৰ চাওকচোন, এইযোৰ ডিজাইনটো দেখিছে চাগে, পুৰণি হৈ গৈছে। এইযোৰ বহুত বছৰ আগৰে কাপোৰ, আৰু এইযোৰ মই নয়া তুলনি বিয়াত লোৱা। এইযোৰ কাপোৰ মই তেতিয়া সেই নয়া তুলনি বিয়াত এবাৰ পিন্ধিছিলোঁ, আকৌ এবাৰ জোৰকৈ পিন্ধিছোঁ, কিন্তু তাৰপিছত পিন্ধিবলৈ মন নাযায়, আৰু সেইটো কাৰণে মই ইয়াৰ লগত এখন বেলেগ ধৰণৰ চাদৰ নেটৰ চাদৰ কম্বাইন কৰি পিন্ধিছোঁ। এই গুলপীয়া নেটৰ চাদৰখনৰ লগত পিন্ধিছোঁ। তেন্তে চাওকচোন এইযোৰ পিন্ধিলত কেনেকুৱা লাগিছে। মৰম বাঢ়ি যায়, কাষলে চাপি যাব খোজো, বুকু হঠাৎ কঁপি যায়, লাজে দেখোন লাগি যায় সঁচাকৈ। তোমাকে চাই হিয়াতে মোৰ প্ৰেমৰ নৈ, জিৰি জিৰি থাকে বৈ নকৰেও দুচকুৱে দিয়ে চুমকৈ। এইযোৰ এযোৰ কাপোৰ চাওকচোন, এই কাপোৰযোৰৰ ডিজাইনটো পুৰণি হৈছে নহয়নে, আৰু সাধাৰণতে প্ৰত্যেকগৰাকী মহিলাই চাগে এনেকুৱা হয়েই, ২বাৰ বা ৩বাৰ এযোৰ কাপোৰ পিন্ধাৰ পিছত আকৌ পিন্ধিবলৈ মন নাযায় হয়নে। সেইকাৰণে এই কাপোৰযোৰৰ লগতো মই এখন এনেদৰে বগা চাদৰৰ লগত পিন্ধিছোঁ। যিহেতু মই ফুলটো যিহেতু ইয়াত এটা লাইট গল্ডেন কালাৰ ফুল আছে, আৰু ইয়াতো এটা লাইট গল্ডেন কালাৰ আছে, সেইটো কাৰণে খুব ধুনীয়া কম্বিনেশ্যন হয়। আৰু যিহেতু পাটৰ কাপোৰযোৰ আমাৰ চব জেগাতে পিন্ধিব নোৱাৰি নহয়নে, খুব বেছি এটা হেভি সাধাৰণ যদি নৰ্মেল বিয়াখন হয়, বেছি হেভি হ'লেও ভাল নালাগে তেতিয়া, আৰু বেছি গৰম দিনতো আমাৰ একদম জোৰ পাটৰ কাপোৰযোৰ পিন্ধিলে নিজকে বহুত গৰম অনুভৱ এটা হৈ থাকে নহয়নে। সেইটো কাৰণে যদি আমি এনেদৰে পিন্ধোঁ, খুবেই ধুনীয়া লাগে, একদম গৰ্জিয়াছ লুক এটা আহে। আৰু চাওকচোন মোক কেনেকুৱা লাগিছে।
ই মৰম মৰম বাঢ়ি যায় কাষলে চাপি যাব খোজো বুকু হঠাৎ কঁপি যায় লাজে দেখোন লাগি যায় সঁচাকৈ তোমাকে চাই হিয়াতে মোৰ প্ৰেমৰ নৈ জিৰি জিৰি থাকে বৈ নকৰেও দুচকুৱে দিয়ে চুমকৈ নহব নাহিছে লাহি লাহি খোজেৰে লাজে দেখোন লাগি যায় সঁচাকৈ তোমাকে চাই হিয়াতে মোৰ প্ৰেমৰ নৈ জিৰি জিৰি থাকে বৈ নকৰেও দুচক বন্ধুসকল মোৰ ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল আশা কৰিলোঁ মোৰ ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও উপকৃত কৰিব এনেদৰে সকলোৰে আলমাৰীত পাটৰ কাপোৰবোৰ এনেদৰে পৰি ৰয় নহয়নে যদি আমি এনেদৰে চাদৰ কম্বাইন কৰি পিন্ধোঁ খুবেই ধুনীয়া লাগে এটা নতুন লুক আহে খুব বেছি গৰ্জিয়াছ লাগে তেনেহ'লে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন খুবেই ধুনীয়া লাগে আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত আপুনি যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ জৰিয়তে আজিলৈ ইমানেই ধন্যবাদ